মাই চেনেল মই পম্পি আৰু আপোনালোকে চাই আছে পপছ পম্পি। ভিডিঅ'টো আৰম্ভ হোৱাৰ পোনপ্ৰথমে আপোনালোক সকলোলৈকে উৰুকা তথা ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু ভোগৰ উৎসৱ ভোগালী, সেয়েহে সকলোৰে ঘৰে ঘৰে হাঁহে মাহে চিৰা পিঠাৰে উভৈনদী। নহ'বইনো কিয়, সকলোৱে মিলিজুলি এসাঁজ খাওক পৰিয়ালৰ সৈতে, লগ বন্ধুৰ সৈতে, কিয়নো এই বিহুতেই হ'ল য'ত আমি সকলো কাম কাজ পাহৰি অকণমান সময় নিজৰ তথা পৰিয়ালবৰ্গক দিওঁ। আজি আপোনালোকক লৈ আহিছোঁ আমাৰ ঘৰৰ ওচৰতে বনোৱা ভেলাঘৰ দেখুৱাবলৈ। তেতিয়াহ'লে ব'লক আমি ভিতৰলৈ সোমাই যাওঁ, কেনেকৈনো বনাইছে ভেলাঘৰ চাওঁ। আজি এই উৰুকাৰ দিনটো মোৰ বাবে অকণমান স্পেচিয়েল, কিয়নো এই উৰুকাৰ দিনতে এইখন চোতালৰ পৰাই মই ঠিক এবছৰ আগতে মোৰ ইউটিউবৰ প্ৰথমটো ভিডিঅ' আপলোড কৰিছিলোঁ, আৰু ঠিক এবছৰ পিছত এইখন চোতালত থিয় হৈ খুবেই ভাল লাগিছে। হেল্ল' এভৰিৱান, এতিয়া পাইছে সন্ধিয়াৰ 7টা আৰু মই ৰাতিপুৱা তাতে মেজিৰ ওচৰত বেছি সময় ব্লগ বনাই নাথাকিলোঁ, কিয়নো ঘৰত বহুতো কাম আছে। যিহেতু বিহু বজাৰ পাতি কৰিব লাগে, বজাৰ পাতি আমাৰ কৰা হৈ গ'ল। আজি উৰুকা বুলি আচলতে আমাৰ নিৰামিষ হ'ব, কিয়নো আমি বৃহস্পতিবাৰে মাছ মাংস একো নাখাওঁ। তথাপিও পনীৰ, মাছৰুম, বেঙেনা পিটিকা, কাঠআলু ফ্ৰাই, বহুত কিবা কিবি আছে। কি কি কৰোঁ আপোনালোকক সকলোবোৰ দেখুৱাই যাম। মই আজি বনাবলৈ লৈছোঁ মাছৰুম, খৰিকাত দিয়া পনীৰ। আগতে মই আপোনালোকক ৰেচিপিটো দিছোঁ, আজিও দেখুৱাই দিম বাৰু। বেঙেনা পুৰিম, বিলাহী পুৰিম, তাৰ উপৰি বনাম মটৰ পনীৰ, আৰু আছে কেইটামান মছলা। পনীৰখিনিত এতিয়া মই মছলাখিনি দি ধুনীয়াকৈ সানি ল'ম। প্ৰথমে দিলোঁ ধনিয়াৰ গুড়ি, তাৰপিছত দিলোঁ গৰম মছলা, তাৰপিছত দিলোঁ জিৰা গুড়ি অকণমান, সোৱাদ অনুসৰি নিমখ অকণমান, আৰু অলপমান দিলোঁ মিঠাতেল। এতিয়া মই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে গমেই পাব মই খৰিকাত দিয়া পনীৰৰ ৰেচিপিটো আপোনালোকলৈ প্ৰথমে আগবঢ়াইছোঁৱেই। তথাপিও কোনোবাই যদি চোৱা নাই, মোৰ চেনেলটোত গৈ চাই ল'ব পাৰে। এই পনীৰৰ টুকুৰাখিনি মই এতিয়া এনেকুৱাকৈ এডাল খৰিকাত এটুকুৰকৈ সোমোৱাই যাম। এতিয়া এই পনীৰখিনি 1 মিনিটমান সময়ৰ কাৰণে জুইত এনেকুৱাকৈ সেকি ল'ব। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল খৰিকাত দিয়া পনীৰ। এবাৰ ট্ৰাই কৰি চাবচোন, খাবলৈ খুবেই সোৱাদ হয়। এয়া মই বনাই আছোঁ মটৰ পনীৰ। প্ৰথমে বিলাহীখিনি ধুনীয়াকৈ ভাজি লৈছোঁ, অকণ পিছত পনীৰখিনি ইয়াতে দিম। এতিয়া মই পনীৰখিনি গ্ৰেভিখিনি দি দিছোঁ। মই পনীৰখিনি অকণমান ফ্ৰাই কৰি লৈছিলোঁ। এয়া হৈছে কাঠআলু ফ্ৰাই। কাঠআলুখিনি ধুই পেলাই এনেকৈ ধুনীয়াকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ, আৰু তেলত অকণমান নিমখ দি গোটেইখিনি এতিয়া ফ্ৰাই কৰি ল'ম।
আৰু এইখিনি হৈছে মাছৰুম কাৰী। আৰু লাষ্টত এয়া জুইত বেঙেনাকেইটা পুৰি লৈছোঁ। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল নিৰামিষ থালি। আইটেম বেছি হোৱাৰ কাৰণে আমি বিলাহী পিটিকাটো নকৰিলোঁ। তেতিয়াহ'লে খাই লওঁ, অকণমান দেৰি পিছত আপোনালোকক লগ পাই আছোঁ। আমাৰ খোৱা বোৱা হৈ গ'ল। এতিয়া ওপৰত আহিছোঁ, মানে চাদৰ ওপৰত আহি পেলাই এতিয়া জুই ফুৱাই আছোঁহি। আজি ব্লগটো ইমানতে সামৰি দিওঁ। যদিহে ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।